ৰঙিয়াত কেম্ব্ৰিজ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ 21 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণ সভা সম্পূৰ্ণ। ৰঙিয়াত আজি কেম্ব্ৰিজ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ 21 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগতে বঁটা বিতৰণ সভা সম্পূৰ্ণ হয়। অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰম্ভ কৰা হয়। ইয়াৰ পিছতে শহীদ তৰ্পণ আৰু লগতে দুপৰীয়া ভাগত এক মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাৰ সভাপতিত্ব কৰে কেম্ব্ৰিজ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ অধ্যক্ষ জৰ্জ ডুৱে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰঙিয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ হিতেশ বৰ্মনে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উদ্দেশ্যে শিক্ষামূলক ভাষণ আগবঢ়ায়। লগতে কেম্ব্ৰিজ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰিচালন সঞ্চালক ৰমণী ৰাজবংশীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আনহাতে সভাত বিভিন্ন খেল ধেমালিৰ আৰু নৃত্য গীত আদিত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। বঁটাসমূহ বিতৰণ কৰে সমাজকৰ্মী ছৈয়দ নাইমুল হুছেইন আৰু গীতাশ্ৰী দাসে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নৃত্য গীতে উপস্থিত লোকসকলক অপ্লুত কৰে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালা ৰিপৰ্ট। কেম্ব্ৰিজ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ 21 বছৰ সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হোৱা উপলক্ষে কেম্ব্ৰিজ পাব্লিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ আজি বাৰ্ষিক বঁটা বিতৰণী সভা আৰু প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আজি ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হৈছে। বিভিন্ন কালচাৰেলৰ দিশত ল'ৰা ছোৱালীবিলাকে নিজৰ শ্ৰেণীৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ কলা কৃষ্টিৰ ওপৰত তেওঁলোকে পাৰফৰ্মেঞ্চ ইয়াত দেখুৱাইছে। সকলো গাৰ্জেন ইয়াত উপস্থিত আছে। গতিকে আমি সুখী হৈছোঁ। ইয়াৰ লগতে বছৰেকীয়া যিখিনি খেল ধেমালি হয় ইয়াত বঁটা প্ৰদান কৰা হৈছে। তাৰ লগতে আমাৰ প্ৰতিষ্ঠাপক আমাৰ শ্ৰদ্ধাৰ নাজমা বাইদেউ, তেখেতৰ ওপৰত তেখেতৰ মৃত্যু ঘটিছে যোৱা বছৰ। গতিকে তেখেতৰ প্ৰতি বছৰে তেখেতৰ পৰিয়ালে আমাৰ ইয়াত এটাকৈ যি শ্ৰেষ্ঠ যিটো ষ্টুডেণ্ট সকলো দিশতে পঢ়া শুনাই হওক বা বাকী দিশত কলা সংস্কৃতি কালচাৰেল দিশত সকলোৰে পাৰদৰ্শিতা দেখুওৱা ষ্টুডেণ্টসকলক মানে তেখেতসকলৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা এটি বঁটা প্ৰতি বছৰে দিয়াৰ কাৰণে তেওঁলোকে মনোনিৱেশ কৰিছে। গতিকে আমি প্ৰতি বছৰে আজি ইয়াত প্ৰথম বছৰৰ কাৰণে তেওঁলোকে বঁটা প্ৰদান কৰিছে। গতিকে এনেকৈ আমাৰ আজি এই বঁটা বিতৰণ অনুষ্ঠানটো আমি সম্পূৰ্ণ হোৱা বুলি ভাবিছোঁ আৰু অনুষ্ঠান আছে। গতিকে অনুষ্ঠান কিছু সময়ৰ পিছত প্ৰায় 3:30 বজালৈকে চলিব। তাৰপিছত আমাৰ সমাপ্ত হ'ব। ইয়াৰ লগতে খেল ধেমালি যথেষ্টখিনি আমাৰতো বছৰেকীয়া খেল ধেমালি ল'ৰা ছোৱালীবোৰে বিভিন্ন ধৰণৰ যেনেকৈ ৰেলৱে 26 জানুৱাৰী 15 জানুৱাৰী গতিকে সকলোতে পাৰদৰ্শিতা কৰি আহিছে। ইয়াত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল ডক্টৰ হিতেশ বৰ্মন, ৰঙিয়া মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক তথা সহযোগী অধ্যাপক।